ব্লকলিষ্ট তোমাৰ লগত মোৰ চিনাকি হয় ফেচবুকৰ মাজেৰে। মই তেনেকৈ চিনা নাছিলোঁ তোমাক। কেইখনমান ফটো চাইছিলোঁ, তাৰ আগেয়ে দুই এবাৰ প্ৰফাইলটো ঘূৰি আহিছোঁ। তাৰপিছত যেতিয়া প্ৰেমত পৰিলোঁ, তেতিয়া 2 মাহ চলিছে আমাৰ বন্ধুত্বৰ। ক'বলৈ গ'লে 5টামান প্ৰফাইল পিকচাৰ, 10-12টামান কভাৰ আৰু প্ৰায় 100মান পোষ্ট। এয়া আছিল আমাৰ সম্পৰ্কৰ টাইমলাইন। তুমি এৰি যোৱাৰ যিকেইদিন হ'ল তাৰো এটা টাইমলাইন আছে। 3টামান প্ৰফাইল পিকচাৰ, 6টামান কভাৰ, ধৰি লোৱা 50টামান পোষ্ট। কি অদ্ভুত প্ৰেম আছিল আমাৰ। গুচি যোৱা, ৰৈ যোৱাৰ টাইমলাইন, সকলো কথা কেনেকৈ যে সলনি হয়। তাৰপিছত যিদিনাখন মই তোমাৰ ব্লক লিষ্টলৈ গ'লোঁ, সেইদিনাৰ পৰা কত লেখা লিখিছোঁ, কত পোষ্ট শ্বেয়াৰ কৰিছোঁ। তুমি হয়তো দেখাই নাই বা দেখিছা চাগে কোনো বন্ধুৰ প্ৰফাইলৰ পৰা। কেতিয়াবা ভাবি চাইছানে বাৰু, এসময়ত আমি কিমান পৰিচিত আছিলোঁ আৰু আজি আমি ইজনে সিজনক চিনিয়েই নাপাওঁ। এই সুবিধাটো আমাক ফেচবুকে দিছে, যাক পাহৰিবলৈ বিচৰা জোৰ কৰি তেওঁৰ অনিচ্ছাটো তুমি তোমাৰ চকুৰ সন্মুখৰ পৰা তেওঁক আঁতৰাই ৰাখিব পাৰা, ব্লক কৰি দিব পাৰা। তাৰ পিছতো কিমান যে পোষ্ট দিলোঁ। টাইমৰ লগে লগে টাইমলাইনো সলনি হয়। কিন্তু এবাৰ ভাবিছানে, এটা সময়ত যাক বিচাৰিলা একেবাৰে কাষত, নিৰ্দ্বিধাই তেওঁক ইমান দূৰলৈ ঠেলি পঠিয়ালা যে আৰু কোনোদিনেই কথা পতাই নহ'ব। এটা বয়স পাৰ কৰাৰ পিছত যেতিয়া মনত পৰিব, পাৰিবানে বিচাৰিব? পাৰিবা আনব্লক কৰিব? যেতিয়া লগ ইন বা লগ আউট কৰাৰ ক্ষমতা, সামৰ্থ্য আৰু নাথাকিব। এটা সময় ব্লক কৰি থোৱাৰ পিছত মনত থাকিবনে আনব্লক কৰাৰ কথা? মাত্ৰ ইমানেই ক'বলগীয়া আছিল তোমাক। ফেচবুকটো থাকিব চিৰকাল। সময়ৰ লগে লগে আৰু যুৱক আহিব। আমি কিন্তু এই পৃথিৱীত পুৰণি হৈ গৈ থাকিম। তেতিয়া মনে বিচাৰিলেও আৰু ব্লক লিষ্টৰ পৰা ফ্ৰেণ্ড লিষ্টলৈ যাব নোৱাৰিম। জীৱন এনেকুৱাই। এৰি যোৱা যদিহে তুমি বিচৰা, ৰৈ যোৱা যদিহে তুমি বিচৰা, পাহৰি যোৱা যদিহে তুমি বিচৰা। মনত যদি থাকে, মনত থাকিব। জোৰ কৰি মচি দিলে তাক ফিৰাই অনা টান। এদিন সকলোৱে পাছৱৰ্ড পাহৰি যায়, সেয়া জীৱনৰে হওক বা ফেচবুকৰে। তেতিয়া কিন্তু বিচাৰিলেও আৰু উভতাই আনিব পৰা নাযায়। সম্পৰ্ক নাথাকক, সংযোগটো যেন ৰৈ যায়। এয়া থাকিব লাগে।